মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। তো আজি মোৰ বন্ধু এজনে নিউ বাইক এখন কিনিছে, তো তালৈকে আমি অলপ ফুৰিবলৈ যাওঁ। তো ব'লক তাকে যাওঁ। আৰু আপোনাৰ বৰ্তমান কিমান টাইম হৈছে? 4:18। সিহঁতে টাইম দিছিল মোক 4:15 এটা স্পটত যাবলৈ। তো মই অলৰেডি লেট হৈছোঁ, গতিকে তালৈকে সোনকালে যাওঁ। ব'লক বাইকখনত উঠোঁ এণ্ড পটাপট যাওঁ, যাই পেলাই তাতে লগ কৰোঁ এণ্ড তাতে আপোনালোকক তেওঁলোকৰ লগত লাহে লাহে ইণ্ট্ৰডাকশ্যন কৰাই দিম। বেছি দূৰ নহয়, অলপ দূৰত যাম, হাজোৰ পিনে যাম বুলি ভাবিছোঁ। তাত ধুনীয়া ছানছেট এটা এনজয় কৰিম বুলি ভাবিছোঁ। একেলগে আপোনালোকক বাইকখনো দেখাই দিম। তো ব'লক তাতে যাওঁ। আহি গ'লোঁ আমি বাইকত, আৰু সিহঁতে ৰখি আছে মোক শংকৰদেৱ একাডেমি পাৰ হৈ। ফাৰ্ষ্ট মই ৰিফিলিং কৰাব লাগিব, পেট্ৰল বহুত কম আছে, এণ্ড দেন যাম। কথা নাই। আজি চানডে, চ' বাইক একদম নাই, গাড়ী একদম নাই ৰাস্তাত, এণ্ড ইটছ পাৰফেক্ট। আমি পাই গ'লোঁ চৌক বজাৰ, আৰু ইয়াতে অকণমান আগত আছে। কৃষ্ণ, কি খবৰ? জেডি ব্লগছ আছাম। অলপমান ৰ দেই, মোৰ এটা এৰৰ হৈ আছে, ফিক্স কৰি লওঁ। তো ফাইনেলি আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। মোৰ মাইকটোৰ অলপ প্ৰব্লেম পাই আছিলোঁ, যোনটো এৰৰ এটা হৈ আছিল, বাট এতিয়া বৰ্তমান ঠিক কৰি ল'লোঁ। গতিকে আই হোপ আপোনালোকে ঠিকেই শুনা পাই আছে। তো এতিয়া আমি আহি পালোঁ পুৱামক্কা। ধুনীয়া ভিউ হয় ইয়াত, সেইফালে ছানছেট হৈ আছে, আৰু তলৰ পিনে ধুনীয়া ভিউ আছে। এয়া আচৰিত হ'ব নালাগে, মই জাষ্ট অলপ সময়ৰ কাৰণে ইয়াক দিছিলোঁ কেমেৰাটো। জেডি ব্লগছ আছাম, ই মোৰ এটা ফ্ৰেণ্ড হয়, আৰু দেখিছে তো চাগে কেমেৰাটো বৰ্তমান তাকে ফ'কাছ কৰি আছে, যোনটো অবভিয়াছ ৰিজন এইটো। আৰু এতিয়া আমি আহিলোঁ, তো ফাইনেলি বাইকখন আপোনালোকৰ ৰিভিল কৰিম। তাৰে আগতে ভিউটো চাওক, কিমান ধুনীয়া ভিউ হয় ইয়াৰ পৰা। অভিয়াছলি ব্লগটো এণ্ডত আপোনালোকক মই ছানছেটৰ এটা টাইম লাইফছ দিম আজি, এজ প্ৰমিছড। সিদিনাখন দিব নোৱাৰিলোঁ, আজি দিম। আজি আছে, আজি ককো যোৱা নাই চানটো, হয়নে যদি? আৰু এতিয়া মই যোনটি কৈছোঁ, মোৰ লগৰ ল'ৰা এজন যোনে বাইকখন কিনিছে, তো মিট অংকুৰে ফাইনেলি R15 V3 এখন কিনিলে। জাষ্ট লুক, কি ধুনীয়া বাইকখন, টেক্সি হয়। ইটছ অ'কে। তো আহক অলপমান বাইকখন চলাই চাওঁ মই, নে কি কয়? R15খন মোৰ আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, এণ্ড ক'ব লাগিব দেই, এইখন বাইকখন মজা হয়। যদিও মই চলোৱা অভ্যাস নাই এনেকৈ, তো অলপ বেলেগ ফিল হৈ আছে মোৰ। বাট ইমান স্মুথ, এণ্ড গাড়ীখন ইমান পাতল, ধুনীয়া হয় ঘূৰাবলৈ। আমেজিং মেন, মজা। এণ্ড শ্লিপাৰ ক্লাছটোৰ কথা কি ক'ম, প্লাছ ডুৱেল চেনেল ABS চবে জানে, গতিকে গাড়ীখন বহুত স্মুথ, বহুতেই ৰিফাইন বনাইছে। ফাইনেলি আমি আহি গ'লোঁ, পাৰফেক্ট।
তো ফাইনেলি আমাৰ এইখন আছিল বাইক আজিৰ আৰু ভিডিঅ'টো আজি ইমানতে চেছ কৰিম তো তো এইখিনি আছিল আজি ভিডিঅ'টোৰ কাৰণে তো যদি ভাল লাগিছে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এণ্ড টাইম লেপছৰ কাৰণে আমি ৰেডি হৈ আছোঁ তো ভিডিঅ'টো ইমানতে চেঞ্জ কৰিলোঁ টাইম লেপছটো এনজয় কৰক এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এণ্ড অবভিয়াছলি জেডিকো ছাবস্ক্ৰাইব কৰি দিব জেডি ব্লগছ আছাম চ' থেংক ইউ লাভ ইউ অল বাই বাই টেক কেয়াৰ